ओ नाचनी बिहु লৈ আহিলে বিহুলে বিহুৱা বিহু লৈ আহিলে আছেন তৰণি নাই মুচুকুৰ টোপনি নাই চাইলো চাই থাকিলে মনত মৰম যাচিলে নীলাগি নীলাগি আমনি নীলাগি আমনি थैंक यू भूपेन हाजरिकार गान दिल हुम हुम करे घबराए ईटानगर साइड से डिस्ट्रिक्ट हाँ निशी ट्राइब अच्छा कैसा लगा है पंचमस मेला में बहुत अच्छा है यूनिक कल्चर दिखाई मिलने को मिलता है और उसका बाद में बहुत ही खूबसूरत है जगह अच्छा। आप लोग भी इंजॉय किया होगा एक स्वीटी स्माइल दीजिए हाय বন্ধুসকল পাংচুপাছ মেলালৈ আহিলোঁ আৰু পাংচুপাছ মেলাত আপোনালোকক দেখাইছোঁ ইয়াত এই ঠাইখিনিত বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ কলা সংস্কৃতিসমূহ দেখুৱাই আছে চাওক ইয়াত তেওঁলোকৰ যি নিজস্ব কলা সংস্কৃতি আছে প্ৰতিটো জনগোষ্ঠীয়ে এই মেলালৈ আহিছে এই ঠাইখিনিত মই আছোঁ পাংচুপাছ মেলাত এজনী গাভৰুৰ কাষলৈ আহিছোঁ क्या नाम आपका नैनी नाम नैनी अच्छा कहाँ से आई हो खरसांग कहाँ से खरसांग खरसांग अच्छा खरसांगৰ পৰা আহিছে আৰু ধুনীয়া ধুনীয়া গাভৰুসকল क्या नाम है आपका लोरिक में आई हो खरसांग खरसांग से जी আচ্ছা খাৰচাঙৰ পৰা আহিছে আৰু সুন্দৰ সুন্দৰ গাভৰুসকল খুব সুন্দৰ আৰু অনুষ্ঠানটোত মই আছোঁ আৰু মোৰ লগত অশোকাই আছে হাই অশোকাই খুব বেছি ভাল লাগিছে খুব বেছি ভাল লাগিছে আৰু যি নগা টাংচাসকলৰ যিবিলাক নিয়ম নীতি বা কালচাৰেল যিবিলাক ডান্সৰ পৰা আদি কৰি তেওঁলোকৰ ঘৰৰ পৰা আদি কৰি যিবিলাক বস্তু তেওঁলোকে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে খুব বেছি ভাল লাগিছে আৰু আহিছোঁ অকণমান ৰাইজক কিখিনি দেখুৱাব পাৰোঁ নোৱাৰোঁ নাজানো আৰু যিহেতু মহেন্দ্ৰও আহিছে মোৰ লগত মহেন্দ্ৰ আহি পেলাই আমি দুইজন একেলগত আহিলোঁ আপোনালোকক মেলাখন দেখুৱাই আছোঁ এক বিশাল মেলা চাওক আৰু আমি অন্য এটা স্থানলৈ যাওঁ আৰু অন্য জনগোষ্ঠীসমূহে নিজস্ব কালচাৰসমূহ নিজস্ব জনগোষ্ঠীয় যিসমূহ কলা সংস্কৃতি আছে সেইসমূহ কেনেকৈ দেখুৱাইছে আমি সেই ঠাইসমূহলৈ যাওঁ আৰু আপোনালোকে এই ভিডিঅ'টো চাই থাকিব Historically, the Wancho people were known for their practice of head hunting, which was an integral part of their traditional warfare and cultural rituals. कैसा लगा है अच्छा लगा है कितना दिन हुआ यहाँ में बैठ करके 3 दिन हो गया आज लास्ट दिन है आज लास्ट है আচ্ছা আজি লাষ্ট প্ৰগ্ৰাম তেওঁলোকৰ যি কলা কৃষ্টি আছে তেওঁলোকে দেখুৱাই আছে আৰু খাৰচাঙৰ এটা দল খুব সুন্দৰ মানে এনেকুৱা এনজয় কৰিছে নহয় বহুত মজা লাগিছে ডেকাসকল যি পালোৱান বা বডি কি মজা লাগিছে বাপৰে বাপ तुम्हारी नाम चामे रेखूं बहुत सुंदर नाम एंजॉय किया आप भी एंजॉय कीजिए अच्छा से हाँ करूँगा हम एंजॉय करूँगा हम लोग तंगसाई है तंगसाई है तंगसाई है हम अच्छा हम लोग का यहाँ में भी लिखा हुआ है मुगलम हाट है हम लोग का ये हम लोग का घर है हम लोग का ट्रेडिशन आज लास्ट दिन है आज लास्ट मोल सर तो अंगे हितंग जारो जाहन रुले हितंग हिनो को जमो थालो तकाई हो गया थैंक यू আৰু এটা জনগোষ্ঠী দেখাইছোঁ একদম মানে বৰ বেলেগ লাগিছে চাওক এইটো জনগোষ্ঠী আপোনালোকে ক'ৰ পৰা আহিছে পাঞ্চাও आपका नाम নাম গৌৱাংমান পাছা আচ্ছা কেৱল এটা জনগোষ্ঠী বুলি নহয় বহুতো জনগোষ্ঠী আছে থাল ঠিঙলি আছে তেওঁলোকৰো আৰু এই মেলাখনলৈ আহিছে তেওঁলোকে আৰু নিজস্ব যি কলা আছে তেওঁলোকে সুন্দৰভাৱে আৰু বিস্তৃত ৰূপত দেখাবলৈ চেষ্টা কৰিছে এইফালে মই वेस्ट अरुणाचल ईटानगर साइड से डिस्ट्रिक्ट हाँ निशी ट्राइब अच्छा कैसा लगा है पंचमस मेला में बहुत अच्छा है यूनिक कल्चर दिखाई मिलने को मिलता है और उसका बाद में बहुत ही खूबसूरत है जगह अच्छा। आप लोग भी इंजॉय किया होगा एक स्वीटी स्माइल दीजिए हाय
খুব সুন্দৰ এগৰাকী খুব সুন্দৰ গাভৰুৰ লগত মই ফটো ল'লোঁ আৰু চাওঁচোন বাৰু আৰু কি দেখাব পাৰোঁ অৰুণাচলীসকলৰ বিভিন্ন জনগোষ্ঠীৰ ঠাল ঠেঙুলি আছে আৰু ঠাল ঠেঙুলিবোৰ আপোনালোকক মই দেখাই গৈছোঁ আৰু তিনিদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে আয়োজন কৰিছিলে আজি শেষৰ দিনটো আৰু তেওঁলোকৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ ভূমি ইয়াত তেওঁলোকৰ নিজা নিজা কলা সংস্কৃতি প্ৰদৰ্শন কৰিছে আৰু আমি আহিছোঁ আমি অসমৰ পৰা আহি তেওঁলোকক দেখাবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে আমাক খুবেই ভাল পাইছে আৰু এনেকৈ আপোনালোকক মই দেখাই গৈছোঁ তেওঁলোকৰ যি নিজা কলা সংস্কৃতি আছে নিজা স্বকীয় বৈশিষ্ট্য আছে সেইসমূহ তেওঁলোকে উপস্থাপন কৰিছে আৰু খুবেই ভাল লাগিছে আৰু মই দেখাই গৈছোঁ The war dance is an integral part of Wancho culture heritage, preserving traditional practices and customs. The dance showcases the martial traditions of the Wancho people, highlighting their bravery and skill in the battlefield.